নমস্কাৰ দেই বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক একদম গুড মৰ্ণিং জনাইছোঁ, মানে স্বাগতম জনাইছোঁ। আৰু এইফালে গাড়ী লোড হৈ গৈ আছে। আজি লোকেল ট্ৰিপ মানে ষ্টকত মাৰিব লাগিব। আজি গুৱাহাটীৰ ট্ৰিপ নাই, চাওঁ কিমান কেইটা মাৰিব পাৰোঁ। আজি সিহঁতে ক'ত যায়, এতিয়া গুৱাহাটীহে যায় না, ষ্টকতে যায়। সিহঁতক ক'ত যাবি তহঁতে? গুৱাহাটী, সিহঁতৰ বোলে গুৱাহাটী। আজি আমাৰ গুৱাহাটী নাই, চাওঁ কেই টিম মাৰিব পাৰোঁ। এনে 5-6 টিম মাৰিব পাৰোঁ, মাৰিম, বেছি নামাৰোঁ, 4 টিমমান মাৰিম। আৰু এইফালে চাহৰ বিবেচনা চলি আছে, মানে এইবিলাক চাহ পূৰা চাহ খাই আছে। মানে মালিকে চাহ খাব দিয়ে যে ৰাতিপুৱা চবকে, ইহঁতকো দিয়ে আৰু এই কেঁচা এটা টানাবিলাককো দিয়ে। আৰু এইফালে মানে গাড়ীটো এক পাক ঘূৰাই আনিলে, সি মানে চাহ খাব পূৰা হেৰি হৈ আছে, চাহ খাব মাতিছে। এতিয়া দৌৰাই আহিছে দেখা নাই, সি চাহ খাবৰ কাৰণে, ইমান চাহৰ পাগল। নিচিলা মাছ আনিছ? কি লাও আনিছ? এই নিচিলা মাছ আন নাই? এই কি লাও আনিছ? কি লাও আনিছ? ৰঙালাও। ৰঙালাও কিহে দেখাবি? নিচিলা মাছ। নিচিলা মাছ বোলে, নাথুমনা দি বোলে খাব। নাথুমনা চিনি মানে নাই? ময়ো ভাগত পাইছোঁ, এইটো কপালত আছে যে, এইটো মানে 1 কাপ পাইছোঁ আৰু চাহটো। হাই স্মকিং, গুড মৰ্ণিং মানে চেপতে গাইজ। অলপ চেপা পাতিলে ভাল। চান্স পোৱা বস্তুটো কেতিয়াও এৰিব নালাগে দেই বন্ধুসকল। 1 কাপ যিমান পাৰে তিমান ডুবাবি। আৰু 1 কাপ চাহ খালেও মানে বসন্তী ইফালে আছে, তাৰ লগত পেক আছে গাইজ। এতিয়া মানে ষ্টকত যাম আমি। আজি কেই ট্ৰিপ মাৰোঁ চাই থাকিব, ষ্টকত যাম। এইটো আমাৰ হেৰি কি বুলি কয়, ভাটাৰ মানে মেনেজাৰ, একদম মানি মেনেজাৰ। এইটো 100 টকা দে বুলি ক'লে দি দিয়ে আৰু বেচাৰে। আৰু আজি মানে মই হেণ্ডমেনক দিছোঁ গাড়ীটো, মই নচলাওঁ। এতিয়া ষ্টকত যাম যে, তাক মানে শিকাই আছোঁ। হৈছে আৰু আধা, মানে 5 ভাগৰ মানে 3 ভাগ হৈ গ'ল, আৰু 2 ভাগ আছে। চাই থাকিব ভিডিঅ'টো। আমি এতিয়া ষ্টকত যাম আৰু ষ্টকত দেখুৱামগৈ। আজি দিনটোৰ কাৰণে মানে ইয়াত দি দিছোঁ গাড়ীটো। লোকেল ট্ৰিপ মানে গুৱাহাটী গ'লেও মানে আজি ইয়াত মানে হাতটো অলপ চিধা কৰিব লাগিব। আৰু মানে লোড গাড়ী দিছোঁ, খালী নহয়। কি ধুনীয়া ধুনীয়া ফুল আছে, আৰু কাৰোবাৰ যদি ফুল লাগে নিব আহিব পাৰে নাৰ্চাৰীত। তাৰপিছত এই আম পুলি, আৰু এইফালে ফুল, মানে নানান বস্তু আছে, আৰু ফুল যি লাগে আৰু গছ গছনি। আৰু এইফালে সোমাই দিছে এনেকুৱাকৈ গেটত ভিতৰত। আৰু আমি লগাম এতিয়া এইটো ষ্টকত, এইফালে 1 নম্বৰ আছে। আমি বৰ্তমান ষ্টকত আহি পালোঁ, গাড়ীটো লগাই দিম। এতিয়া আমি গাড়ী খালী কৰি আছোঁ। এইফালে মানে হৈ গ'ল 3 লাইন খালী, এইটো 3 লাইন খালী হৈ গ'লে আৰু হৈ যাব। আৰু মানে লোকেল ট্ৰিপ এটা আহিছে, প্লেন পিকেট। মানে এইটো পিকেটটো লোড কৰিব গ'লে আপোনাৰ মিনিমাম 2 ঘণ্টা সময় লাগে, বহুত সময় লাগে। আৰু মানে বেকাৰ টাইমটো যায়, য'ত নেকি আমি 3 গাড়ী লোড কৰিব পাৰোঁ। 1 গাড়ী পেকেট লোড কৰিলে 1000 পেকেট লোড কৰিলে মানে আমি 3000 মাল লোড কৰিব পাৰোঁ গাড়ী। আৰু চাই থাকিব ভিডিঅ'টো, মই দেখুৱাম লোকেল জেগাত ক'ত মালটো পৰে। গাড়ীটো খালী কৰি লওঁ। আমাৰ গাড়ী খালী হৈ গ'ল, এতিয়া যাওঁ টিকেটটো মাৰি থৈ আহোঁগৈ মানে লোকেল ট্ৰিপত। ইহঁতে মানে আমি গাড়ী খালী কৰা মানে গাড়ী খালী কৰি আছিলোঁ, তেতিয়া মানে সিহঁতে আহি আছিলে। তেতিয়া মানে সিহঁতে আমাৰ কৈ পিছতে, আমি মানে শ্বৰ্টকাট ৰাস্তা আছে আমাৰ, আমি শ্বৰ্টকাট ৰাস্তাতে আহোঁ। আৰু আমি ইটা খালী কৰি আহি গ'লোঁ। এতিয়া বেলেগ পিকেট লোড কৰিম। এটা দেখিছেনে, এইটো হৈছে প্লেন পিকেট, মজা মজা পিকেট আছে। এইটো চাইজৰ পেকেটবিলাক মানে আমি লোড কৰিম, দেখিছেনে, মানে চাউণ্ডটো চাওক, এইটো স্পেচিয়েল হয়। এইটো মানে এইটো লোড কৰি এতিয়া আমি লোকেলত পেলাম, গাঁৱলীয়া জেগাত। গাড়ীটো লোড কৰি লওঁ। আৰু এতিয়া সময় হৈছে 8:40 হ'ল, চাওঁ কিমান সময় লয়। লোড কৰি থাকোঁ, আপোনালোকক সময়টো দেখুৱাম আমি, মই মানে কিমান সময় লয়। আৰু এইফালে চাহ মানুহসোপা মানে একদম গাড়ী লোড কৰিব পূৰা হেঁচা লৈ গৈছে, পূৰা জিতা এতিয়া গাড়ী লোড কৰিম আমি, কোনে কাৰ কিমান আগত হয়। গাড়ীটো লোড কৰি লওঁ। আৰু এইফালে দালা চালা খোলা হৈ গ'ল, দালা খুলি লৈছোঁ তেতিয়া আৰু গাড়ীটো লোড কৰিম। এতিয়া দেৰি নকৰি গাড়ীটো লোড কৰোঁ। 1 ঘণ্টা হৈ গ'ল, গাড়ী একোৱে লোড হোৱা নাই, চাওকচোন, দেখিছেনে। আৰু 1 লাইন লাগে এতিয়াও, 1 ঘণ্টা হৈ গ'ল। ক'ৰবাত চব কিমান বাচি হেৰি কৰি আছোঁ মালবিলাক, এইবিলাক চাওক, এইবিলাক বাচি মানে চাইড কৰি থৈছোঁ মালটো। আৰু ইফালেও মানে নাবাচা, এই বাচাৰ কাৰণে মানে বহুত সময় লাগে। এইবিলাক দেখিছেনে, এইবিলাক বাচি চব পেলাই দিছোঁ এইবিলাক মাল। আৰু মানে তলত মাল লোৱাৰ কাৰণে মই এতিয়া ওপৰত আহিছোঁ মাল বাচিব। এইবিলাক চব বাচি মানে খালী কৰি আছোঁ। আৰু মানে ই আমাতকৈ পিছত আহি ইয়াৰ গাড়ী লোড হৈ গ'ল, দেখিছেনে।
সি মানে আমাতকৈ পিছত আহিছিলে 1 নম্বৰ লোড কৰিলে মানে বেছি সময় নালাগে পিকেট লোড কৰিলে যায় একদম মিনিমাম আপোনাৰ 1.5-2 ঘণ্টা সময় ল'বই আৰু আধা ঘণ্টা সময়টো ল'বই চাগে আৰু এক লাইন মানে আৰু 2 লাইন আছে আৰু 2 লাইনত মিনিমাম 15-20 মিনিট সময় লাগিবই সেইটো মানে বৰ টান পাওঁ মানে পিকেট লোড কৰিবৰ কাৰণে উপায় নাই কি কৰিব অৰ্ডাৰ আহিলেতো দিবই লাগিব ন আৰু গাড়ীটো মানে কষ্ট মষ্ট কৰি মালখিনি বাচি কিনি গাড়ীটো লোড কৰা হৈ গ'ল গাড়ী মানে পূৰা 1000 লিটাৰ হৈ গ'ল তাৰ পৰা সম্পূৰ্ণ আৰু মানে এইফালে ইয়াৰ ওপৰৰ পৰা মই বাচি মালি ইয়াত পেলাই দিছোঁ আৰু ইয়াৰ পৰা এজনে আকৌ গাড়ীত থৈ দিছে বহুত কষ্ট লাগে আৰু মানে 1000 পেকেট লোড কৰিব গ'লে আমি তিন গাড়ী লোড কৰিব পাৰোঁ 1.5 ঘণ্টা সময় ল'লোঁ এক গাড়ীত য'ত নেকি মই 8:40 এতিয়া মানে 9:10 হৈ গ'ল চাওক কিমান বাচিব লাগে মাল সেইটো কাৰণে মানে পেকেট হ'লে অলপ টান লাগে উপায় নাই কি কৰিব আৰু এইফালে ট্ৰেক্টৰে প্ৰথমে পেকেট লোড কৰিছে আৰু মানে 501 নম্বৰ যাই থাকোঁ এতিয়া অলপ আৰু ঘৰত ভাত খাই ল'ব লাগিব আৰু ৰাতিপুৱাৰ পৰা একো খোৱাই নাই খালী পেটৰ কাম কৰি আছোঁ পানী খাই সময়টো 10টা হৈ গ'ল এতিয়া ইহঁতৰ মানে গাড়ী খালী হৈ গ'ল এতিয়া আমি আহি পাইছোঁ মানে ভাত খালোঁ যে ভাতটো খাওঁতে আমাৰ দেৰি হ'ল সিহঁতে মানে মই ভিডিঅ' কৰা দেখাব পূৰা হাঁহি লাগিছে না মোৰ কামেই এইটো সিহঁতৰ খালী হৈ গ'ল গাড়ী খালী হ'ল ন এতিয়া খালী হৈ গ'ল সিহঁতৰ আমিও খালী কৰিম য'ত নেকি মাল পেলাইছে সিহঁতে আমি তাতে পাৰিম আৰু এইয়া আমাৰ মেনেজাৰ তাত থিয় হৈ আছে ইয়া দেখিছ এইটো দেখিছেনে আৰু ড্ৰাইভাৰে কথা পাতি আছে কি কথা পাতিছে বা তাৰ লগত মই ওচৰত যাওঁ তেতিয়াই গম পাম আৰু আমি ফাইনেলি আহি পালোঁ জেগাত এইটো মানে ডাইৰেক্ট ডালা খুলি ডালাটো খুলি মানে ডাইৰেক্ট পেলাই দিম ইফালে এতিয়া ইহঁতে মানে মোবাইলত আহিব বৰ টান পাওঁ মানে বোলে কি মানে কি দুষ্ট ইমান লাজ কৰে ইহঁতে ভাল হে ন আৰু এইফালে মানে ঠাণ্ডা যোৱা নাই পূৰা আইচক্ৰীম লৈ ঘূৰি আছে মানুহবিলাক ঐ দাদা খোল ঐ আইচক্ৰীম খোৱা ঐ আমাকো খোৱা আমাকো খোৱা এটা চাচোন সি এটা ছাইড মেনেজাৰ হৈ আমাক মানে এটা বৰফ খুৱাব টান পায় নোখোৱাই বৰফ দেচোন বৰফ দে আমাক বাতিটো দে দুটা ললোঁ দুটা বৰফ লৈছোঁ আমিও খাই লওঁ খাই লৈহে গাড়ীটো খালী কৰিম কিবা এটা কৈ মেলি আইচক্ৰীম ল'লোঁ এটা ইফালে এটা এনেকৈ মাংনা পালে টামান দবাব লাগে মানে মাংনা পোৱা বস্তু এৰিব নালাগে পূৰা বুজাব লাগে এইটো আইচক্ৰীম এই মস্তি গাড়ীটো খালী কৰি লওঁ এইটো আগতে খাই লওঁ তাৰপিছত গাড়ীটো খালী কৰিম আৰু আমি কেনেকৈ মানে পিকেট যিমানখিনি লোড কৰাত অসুবিধা আৰু খালী কৰাত যিমানখিনি ভাল মানে সুবিধা আছে আৰু এনেকুৱা জেগা মই আমি জীৱনত পোৱা নাই পিকেট মাল মানে যিকোনো হওক 1 নম্বৰে হওক বা পিকেটে হওক চাওক ইয়াৰ পৰা গাড়ীৰ পৰা ডাইৰেক্ট পেলাই দিছে এই তলত পাইছেগৈ মানে পিকেটত আপোনালোকৰ লোড কৰিলে 2 ঘণ্টা বা 1.5 ঘণ্টা মিনিমাম সময় লাগে এতিয়া মানে আৰু খালী কৰোঁতে 15 মিনিট হাইষ্ট 15 মিনিট আৰু কেনেকৈ পিকেটটো মই খালী কৰোঁ আপোনালোকক দেখুৱাই আছোঁ চাব দেই দেখা পাই কি কৈ থাকে চাচোন কিবা কবি না এয়া বৰফ যাচি আছে আৰু আজি ভিডিঅ'টো মানে এতিয়া মানে আমাৰ নেক্সট ট্ৰিপত গুৱাহাটী যাম সেইটো কাৰণে আৰু ইমান ভিডিঅ'টো লং কৰি নাথাকোঁ কাৰণ বেছি লং কৰিলে মানুহে নাচায় অলপ শ্বৰ্ট সেইটো কাৰণে শ্বৰ্টকৈ বনাম আৰু ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' আজিকালি মানুহে মানে বেছি ইউজ কৰে সেইটো কাৰণে শ্বৰ্টে বনাম বেছি নহয় মিনিমাম 4-5 মিনিট ভিতৰত বনাম আৰু আজি ভিডিঅ'টো ইমানে ৰাখিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পেজটো ফ'ল' কৰি ল'ব লাগে ফ'ল' নকৰে ফ'ল'টো কৰি ল'ব তেতিয়া মানে অলপ ভাল লাগে আৰু ফলোৱাৰটো বাঢ়ি থাকিলে আৰু আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ ৰাখিছোঁ দেই নেক্সট ভিডিঅ' লগ পাম